প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰা আমি সকলোৱে জানো যে যদি ট্ৰেক্টৰৰ চিনত আমি ভোট দিওঁ তেতিয়াহ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব কিন্তু যদি হাতৰ চিনত ভোট দিওঁ নাঙলৰ চিনত ভোট দিওঁ প্ৰধানমন্ত্ৰী কোন হ'ব আমি কোনেও নাজানো আমাক প্ৰধানমন্ত্ৰী আজি ভাৰতৰ কাৰণে প্ৰধানমন্ত্ৰী কাক লাগে নৰেন্দ্ৰ মোদীক হয়নে নহয় আমাক সবকে লাগে নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আৰু নৰেন্দ্ৰ মোদীজীক প্ৰধানমন্ত্ৰী কৰিবৰ বাবে কোকৰাঝাৰত আমি ট্ৰেক্টৰৰ চিনত ভোট দিব লাগিব অসমত 14টা লোকসভাৰ আসন আছে 11খন আসনত বিজেপি দলে খেলিছিলে 2খন আসনত এজিপি দলে খেলিছিলে আৰু এখন আসনত ইউপিপিএল দলে ইলেকশন খেলিছিলে বিটিআৰত 2খন লোকসভা আছে এখন দৰং ওদালগুৰি আৰু এখন কোকৰাঝাৰ দৰং আৰু ওদালগুৰি সিটত ইউপিপিএল দলে আমাৰ বিজেপি দলৰ প্ৰাৰ্থী দিলীপ শইকীয়াক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে আৰু আমিও কোকৰাঝাৰ লোকসভা সিটত জয়ন্ত বসুমতাৰীক আমি সম্পূৰ্ণৰূপে সমৰ্থন কৰিছো যোৱা এসপ্তাহত মই সিডলিত গলো ফকিৰাগ্ৰাম পৰ্বতঝৰা শ্ৰীৰামপুৰ বিজনী মানস বাক্সা কোকৰাঝাৰ আৰু আমাৰ দতমা গোটেইবিলাক সমষ্টিতে মই প্ৰমোদ বড়োৰ লগত ইলেকশন মিটিং কৰিবলৈ গলো ইলেকশন মিটিঙত মই কি দেখিলো কোন পাৰ্টিক ভোট দিব নিদিব বেলেগ কথা বড়ো আৰু অনাবড়ো লোক একেলগে বহিছে অসমীয়া বঙালী একেলগে বহিছে কোচ ৰাজবংশী আদিবাসী একেলগে বহিছে হিন্দু মুছলমান খ্ৰীষ্টিয়ান একেলগে বহিছে আজিৰ পৰা ইয়াত যিসকল কোকৰাঝাৰত আছে 20 বছৰ আগলৈকে যদি গুচি যায় 15 বছৰ আগলৈকে যদি গুচি যায় 10 বছৰ আগলৈকে যদি গুচি যায় কেতিয়াবা এনেকুৱা এটা দিন আহিব কোনোবাই ভাবিছিলে নেকি কোকৰাঝাৰত আগতে কি আছিল ইলেকশন মানে কোকৰাঝাৰত কোনো কেম্পেইন নাই বন্দুক থাকে কৈ দিয়ে যে অমুকক ভোট দিব লাগিব হয় আমি ভোট দিলো নহলে ভোট দিব নগলো কিন্তু বাকচত 100% ভোট পৰি যায় আমাৰ ইয়াতে এনেকুৱা ৰেকৰ্ড আছে যে কোনোবা সিটত যদি 2 লাখ ভোট আছে 1,99,000 ভোটে কাস্টিং হৈ গৈছে মানুহ কোনো ভোট দিব যোৱাই নাই তেনেকুৱা আমাৰ ইয়াতে ৰেকৰ্ড আছিল বিশেষকৈ বহুত মানুহে ভোট দিব নগৈছিলে লৰা ছোৱালী ডাঙৰ হলে কোকৰাঝাৰৰ পৰা বাহিৰত পঠাই দিছিলে আৰু দেউতাক মাকে ইয়াতে ভয় আৰু শংকাত জীৱন নিৰ্বাহ কৰিছিলে আজি 3 বছৰ মই অসমৰ মুখ্যমন্ত্ৰী হলো মোৰ কাৰণে মই সদায় গৌৰৱ অনুভৱ কৰো যে দেশতটো মুখ্যমন্ত্ৰী বহুত হৈছে আৰু হ'ব কিন্তু যোৱা 3 বছৰ মই মুখ্যমন্ত্ৰী হৈ থকা সময়ত অসমত এটাও বোমা বিস্ফোৰণ হোৱা নাই অসমত গুলি বাৰুদৰ ঘটনা হোৱা নাই আৰু লাহে লাহে অসমত আন্দোলনো নোহোৱা হৈ গ'ল যিসকল বড়ো লৰা জঙ্গলত আছিলে
প্ৰমোদ বড়োৱে বুজাই বৰাই তেওঁলোকক লৈ আহিলে। কাৰ্বি আংলঙত জংঘলত থকাবিলাক তুলিৰাম ৰংহাঙে বুজাই বৰাই লৈ আহিলে। হাফলঙৰ জংঘলত থকাবিলাকক দেবুলাল গাৰ্লুচাই বুজাই বৰাই লৈ আহিলে। আৰু আলফাৰো 90% ল'ৰাক আমি বুজাই বৰাই মাকৰ কোলালৈ লৈ আহিলো। যদি এই কাম আজি 15 বছৰ আগতে কোনোবা মুখ্যমন্ত্ৰীয়ে কৰিলেহেঁতেন, কোনোবা প্ৰধানমন্ত্ৰীয়ে কৰিলেহেঁতেন, বহুত মানুহে বহুত মহিলাই বিধৱাৰ কাপোৰ পিন্ধিব নালাগিলেহেঁতেন। আজি কোকৰাঝাৰত বিটিআৰত শান্তি আজি আমি যেনেকে উভতাই আনিছো, তেনেকে যদি 10 বছৰ আগতে শান্তি উভতাই আহিলেহেঁতেন বহুত মাতৃৰ বুকু খুদা নহলহেঁতেন। আজি মই ভগৱানক ধন্যবাদ জনাও। ইলেকশ্যনৰ ৰিজাল্ট যিয়ে হওক নহওক, আজি কোকৰাঝাৰত 1 মাহ ইলেকশ্যন কেম্পেইন হৈছে, সৰু মাৰপিট এটাও ইয়াত হোৱা নাই। সৰু মাৰপিট এটাও হোৱা নাই। কোনেও বড়ো মানুহকো একো কোৱা নাই, বঙালী মানুহকো একো কোৱা নাই, অসমীয়া মানুহকো একো কোৱা নাই, আদিবাসীকো একো কোৱা নাই, গোৰ্খা নেপালীকো কোনেও একো কোৱা নাই, হিন্দু মুছলমান খ্ৰীষ্টিয়ান কাকো কোৱা নাই। গুৱাহাটীত যেনেকে ইলেকশ্যন হৈছে, কোকৰাঝাৰতো তেনেকে ইলেকশ্যন হৈছে। নলবাৰী বৰপেটাত যেনেকে ইলেকশ্যন হৈছে, কোকৰাঝাৰত তেনেকৈ ইলেকশ্যন হৈছে। আজি আপোনালোকে কওক, শান্তিৰ বাদে আমাক কি লাগে? আজি যদি আমাৰ নিজৰ জীৱনটো সুৰক্ষিত থাকে, মোৰ ল'ৰা ছোৱালী যদি স্কুলত যাব পাৰে, মোৰ স্বামী যদি দোকানখন খুলিব পাৰে, আৰু কোনেও যদি বন্দুক লৈ দিগদাৰি নকৰে, তাতকৈ আমাক কি লাগে? আজি কিছুমান মানুহ আছে, তেওঁলোকক বহুত কিবা কিবি লাগে। ৰাতিৰ ভিতৰতে তেওঁলোকক বহুত কিবা কিবি লাগে, কিন্তু তেওঁলোকে পাহৰি যায় যে আমি কোনখন পৃথিৱীত আছিলো। আন্ধাৰৰ পৃথিৱীত আমি আছিলো। কোকৰাঝাৰত মই 2001 চনৰ পৰা মন্ত্ৰী। মই কেতিয়া আহিছিলো কোকৰাঝাৰত? যেতিয়া বোমা ফুটে, গুলি ফুটে, তেতিয়া মানুহক খবৰ ল'বৰ কাৰণে কোকৰাঝাৰ আহিছিলো। কেবিনেট মিটিং কোকৰাঝাৰত হ'ব, সেই কথা কোনেও ভাবাই নাছিল। আজি মই আপোনালোকক কৈছো যে পূজা মই কোকৰাঝাৰত খাব আহিম, চাব আহিম। এই কথা কোনোবা মুখ্যমন্ত্ৰী আজিলৈকে ক'ব পাৰিছে নেকি? আপোনালোকে কেনেকেনো পূজা পাতে, কেনেকেনো থাকিছে, কোনেওতো খবৰেই লোৱা নাছিল। নিজৰ জীৱনটো যেনে তেনে বুকুত বান্ধি আপোনালোকে জীৱন যাপন কৰিছিলে। আজি মোদীজী আৰু অমিত শ্বাহৰ কাৰণে এতিয়া বিটিআৰত বন্দুক দেখাই কোনেও ভোট নোখোজে, নমস্কাৰ কৰি ভোট খোজে। হয় নে নহয়?